Hey everyone, এতিয়া আছো আমি ভেলাঘৰত এয়া দাদা হাই দিয়ক এইফালে নামটো কৈ দিয়া লাটু লাটু এইফালে বেকত দেখাই আছো কৌস্তবে গাহৰি পত বিজি গাহৰি মাংস পুৰি আছো এনে ট্ৰাই দি দিয়া সহযোগ কৰি আছো লাটু ডক্টৰ সহযোগ কৰি আছে গাহৰি পুৰাত হৈছে কেনে গাহৰি অলপ অলপ হৈছে মজা তেল পৰি আছে পুৰা ন গাহৰি তেল পৰি আছে কন্টেক্ট পিছত মুখত পৰিব ডিজে বাজি আছে ডিজে খালি এতিয়া অলপ আলহীজন আহিছে নমস্কাৰ নিবেন্দা স্বাগতম আমাৰ ভেলাঘৰলে আমি চবে জুই শিকি আছো এতিয়া আজি বতৰটো বৰ সেমেকা হৈছে ন আজি বতৰটো বৰ সেমেকা হৈছে সেইকাৰণে একদম জুই বিহু বতৰ অলপমান ফৰকা হলে ভাল লাগে বৰ্তমান নৰম হৈ আছে একদম নৰম হৈ আছে আমাৰ ইয়াত ঠাণ্ডা বতৰ অলপ দেৰি পিছত গৰম হম আয়োজনটোৰ বিষয়ে কিবা এটা কৈ দিয়ক আয়োজন কেনেকুৱা চলিছে আমাৰ আয়োজনটো আমাৰ গাহৰি পুৰা হৈছে তাৰপিছত হাঁহ পুৰা তাৰপিছত হাঁহ পুৰিম পানী পৰি আছে অলপ দেৰি পিছত পেটত পৰিব ইপিনে তেল পৰি আছে ইপিনে চুগুনা হব অলপ পিছত জেওৰা চেওৰাবোৰ ভালকে ৰাখিব আমি গৈ আছো চেনিটাইজাৰটো কথা কৈ দিয়া চেনিটাইজাৰ লগাই যাম বাৰু চেনিটাইজাৰ লগাই যাম চিন্তা কৰিলে মাস্ক পিন্ধি যাম আমি ডিষ্টেন্স মেইনটেইন কৰি যাম 2 মিটাৰ আঁতৰত যাম গোটেইকেইটা তো আমাৰ গাহৰি খাই হৈ গ'ল এতিয়া কেনেকুৱা হ'ল মজা একদম ভাল লাগিলে কষ্টবে আমি কিবা প্ৰশিক্ষণ একদম 2000 পেলালে কোলা হ'ল লাজে লাগিছে দেখুৱাবলৈ এইটো গাহৰি জাপানতো নাপায় খাবলৈ আহিলে কি হ'ব একদম তিতা গলা নিচিনা কষ্টবে কিবা এটা কৈ ল প্ৰথম কষ্টবে কৈ ল কোৱা গাহৰি মানে ইমান স্পেশালি বনাইছে নহয় জাপান আমাৰ ট্ৰেনিং লৈছে আমাৰ কষ্টব ছয়গে একদম তিতা কেলাতকো বেছি মাইন্ড গৈ একদম গাহৰি খাই কেনেকুৱা লাগিলে মাগবি বুলি কষ্টবে গাহৰি আনিলে তাকো আধা কেজি গাহৰি 5টা মানুহ কি খাবা চবা তুমি কিবা কোৱা কেনেকুৱা লাগিলে গাহৰি খাই মজা লাগিলে একদম তিতা কেলা নিচিনা চুবাই আছো দেখিছে মই চুবাই আছো দাঁতৰ চুকত কালেও ভাড়াম মানে কালেও খাম ইমানে মস্তি বনাইছে নহয় একদম জাপানত ট্ৰেনিং লৈছিলে 5 মাহৰ ট্ৰেনিং বনাই একদম তিতা কেলাতকৈ তিতা কৰিলে থাকে চাকে আজিও ভাল লৈছো কালে খাম মানে মজা বনাইছে একেদিনাই খাবই নোৱাৰি ইমানে তিতা একেদিনাই খাবই নোৱাৰি এয়া আমাৰ খৰি আনি আছে খৰি কটীয়া যোগানকাৰী দেখিছে এয়া মুয়েছে পেলাই দিছে খৰি আনিলে আৰু কি আনিবা কাঠ খৰি আনিবা এতিয়া কাঠ খৰি আনিবা এতিয়া যোৱা কাঠ খৰি আনাগে আমি বিশ্ৰাম কৰিছো তো আমাৰ আগত খানা বনাইছে খানা বনোৱা এয়ালে আহি আছো গোটেইকেইজন আহি আছো আমি তো আমাৰ ইয়াত জুই ফুৱাই আছে দেখিছে প্ৰথম জুই ফুৱাৰ ওচৰলৈ আমি যাবলৈ বিচাৰিছো জুই ফুৱাই আছে দেখিছে জুই ফুৱাই আছে আইতা ইয়া দেউতা বৰ্তা জুই ফুৱাই কেনেকুৱা লাগিছে বিহু আয়োজন ধুনীয়াকে চলিছে বৈ কিবা এটা কওক বিহু কিবা এটা কওক বিহু বুলি বৈ বিহু এটাকে গাই দিয়ক গাই দিয়ক মাঘৰ বিহু আমি এতিয়া আমাৰ খানা হেৰিটো দেখাবলৈ বিচাৰিছো খানা দৃশ্য খানা বনাই আছে মা কষ্টবৰ মা লাটুমণি মা আমাৰ কি ভাজি আছে মাছ ফ্ৰাই কৰি আছে ইয়াত মাংস বনাই আছে দেখিছে এয়া মাংস আমাৰ বনি আছে এয়া মাছ দি আছে দেখিছে মাছ আইটেম এয়া জ্বলাব যে মানুহ ন এয়া কি বইলা পেটু মাছৰ পেটু হয় বইলা পেটু
মাছৰ পেটু ব্ৰইলাৰ পেটু আছে ইয়া সালাড আছে সালাড বনোৱা আছে জলকীয়া ভাজি বনিব জলকীয়া জ্বলা ভাজি বনাব এনেকা আয়োজন চলি আছে সকলোৱে লাগি আছে কামে কামে আমাৰ মেজিটো দেখাই আছো ৰ'ব এয়া কৌস্তভ খুব ব্যস্ত মেজিটো দেখা দে এজনে আমাৰ মেজিটো কালি ৰাতিপুৱা জ্বলোৱা হ'ব মেজি আয়োজন চলি আছে দেখিছে অলপ কাট নিদিয়াকে কৈছো ভিডিঅ'টো এতিয়া আমাৰ আইসকলে অকমান নখিব এতিয়া আইসকলে অলপ নাচিব নচা এয়া আইতা দেখিছে আইতা গাত বিহু লাগিয়ে গ'ল পুৰা এতিয়াই বিহু বিহু লাগিছে নে গোৱা গোৱা এই নিবা কষ্ট ধৰা এইফালে খানা বনি আছে দেখিছে নৰা নহয় আমাৰ ভেলাঘৰ আমাৰ তাতে বনি আছে ভেলাঘৰ আমি এক্সট্ৰাকে বনাই থৈছো তাত আকৌ দেখিলে তালে আমি গৈ আকৌ ভালকে দেখাই আছো ডাবুল ভেলাঘৰ বনি আছে এটা অস্থায়ী এটা স্থায়ী বুলি ক'ব লাগিব ইয়াত খানা চলি আছে খানা কাৰণে এইটো বনোৱা হৈছে দেখিছে আয়োজন দেখাই আছো নেক্সট কি চলিব আয়োজন আমি দেখাই আছো আয়োজন কৰা হৈছে মেজি আয়োজন হৈছে ৰাতিপুৱা জ্বলিব 4 বজাত জ্বলি যাব মেজিটো ৰাতিপুৱা 4 বজাত জ্বলিব আমি চাবলৈ পাম নাই ঠিক নাই কণমানি দুজনী আহিছে কিবা ভণ্টি হয় মাঘৰ বিহু কেনেকুৱা লাগিছে বিহু লাগিছে নাই বিহু লাগিছে আমাৰ কোনে দেৱনী কিবা কো বিহু লাগিছে নাই লাগিছে বিহু নাচিবা না তুমি বিহু নাচিবা নাই আমাৰ খানা আয়োজন হৈ আছে হয় নাই বহিছে দেখিছে খানা হ'ব এতিয়া বস্তা পাইছে খানা চলি আছে খানা আয়োজন চলি আছে দেখিবলৈ পাব আমাৰ ডিচিছ দিলে ন কষ্ট চলি আছে ডিচিছ দিয়া গিলাচ দিছে এতিয়া পালেহি এইটো শেষত কবা মজা এই চাটে দৰকাৰ হৈ আছিলে ভাত দিছে ডিচিছ ভাত এইটো ডিচিছ ভাত এয়া কি মাছ দাইল দিলে মাছ বুলি কয় ফিছ বুলি কয় এইফালে কি কয় নাজানো ইংলেণ্ডৰ পৰা আহিছো অকণ হেৰি হয় ফ্ৰান্সৰ পৰা আহিছো অলপ দিগদাৰ হয় গিলাচ আছে পালো মানে প্ৰথম আৰম্ভণি প্ৰাণীয়ে গৈছে প্ৰাণী ভুল নুবুজিব কালাৰটো দেখাই দিয়া চাটনি আহি আছে চালাড বুলি কয় না চালাড আমাৰ ফালে কি কয় জানো ভাষা বেলেগ আছে ভাষাটো বেলেগ নহয় যিমান মানে ডিছখনে সৰু হৈ যাব ডিছখন সৰু হৈ যাব মেইন গিবিত আছে এইটো কি জলকীয়া ভাজিটো ন মাংস বুলি কয় এইটো মাংসটো আমাৰ ফালে বেলেগ কাৰী বুলি কয় হাঁহটো বাকী আছে গাহৰিটো আহিছে নহয় এইফালে আমাৰ কি মাংস চিকেন আমাৰ ফালে কি কয় জানো চিকেন বুলিয়ে কয় ভাষাবোৰ বেলেগ যে অলপ ফ্ৰান্সৰ পৰা আহিছো যে এইটো জলকীয়া ভাজি ন দিছে নোযোৱা হৈ গৈছে দেখিছে এটা ষ্টাৰ্ট কৰি দিলে নি এটা ষ্টাৰ্ট কৰিলে আমি ষ্টাৰ্ট কৰোঁ তেতিয়া আমি ষ্টাৰ্ট কৰি দিলোঁ খোৱা কষ্ট খাওঁতে কৰি নাথাকো খাই লওঁ অ'কে গাইছ আমাৰ খাই মেলি হৈ গ'ল এতিয়া আমি মানে ল'ৰাবোৰে খালোঁ এতিয়া মহিলাসকলে খাব আমি ৰৈ নাথাকোঁ আমাৰ যিহেতু ভেলাঘৰৰ আগত আছে আমি তালৈ যাম আমি ইয়াৰ পৰা বিদায় লৈছোঁ কাইলৈহে দেখিব কাইলৈ একেবাৰে মেজি যদি পাৰোঁ মেজি দেখাম মেজি এইটো দেখিছে মোৰ কাষতে আছে মেজি জ্বলাম যদি আমি সোনকালে সাৰ পাওঁ হয় নাই তাৰপিছত চব ঘৰা ঘূৰি গৈছে আমিও যাওঁ আমাৰ মেজিলৈ আমাৰ ভেলাঘৰলৈ যাত্ৰা আৰম্ভ আমি এতিয়া খাই বৈ আহিলোঁ গোটেইকেইটা দেখিছে
দেখিছেনে নাজানো গোটেইটা খাই বৈ আহিলো এতিয়া পুৰা মজা বনাইছে খানা একদম ফান্টাষ্টিক ভেলাঘৰলৈ যাত্ৰা কৰিছো ভেলাঘৰলৈ যাত্ৰা কৰি আছো ভেলাঘৰ গৈ আছো ভেলাঘৰত কি হ'ব চব দেখা যাম চাই যাওক দেখিছে নামো দেখাই দে কেইবাৰ নোকোৱা হে কেছে কেছে লোক रहते यार यहाँ पर আমাৰ চলি আছে গাহৰি 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 চেহাৰত দিয়া চেহাৰো গাহৰি খানি আছো গাহৰি আনিছে পুৰিম পুৰা হ'ব হৈ যাব ন অলপ থৈ যাওঁ গাইজ মই ইয়াত চবে নাচি আছে চাওক চবে ডেন্স কৰিছে কুকুৰা চুৰ কৰি আহিছো মাঘৰ বিহু আজি মাঘৰ বিহু আহি গৈছে এইটো কুকুৰা চুৰ কৰা হৈছে কয়া বনি গ'ল আমাৰ অলপ পিছত বনি আছে দেখাই আছো হয় নাই পুৰা মজাকে ডবল ডবল গাহৰি পুৰা এটাই 2 কেজি চফা 2 কেজি চফা দিলো গাহৰি এতিয়া কুকুৰা বনি আছে চাই যাওক অলপ পিছত দেখাই আছো মাঘৰ বিহু এয়া দেখিছে বনাই আছে খানা হৈছেগে ন মাংস হৈছেগে তেল বুটে বিঙি উঠিছে দেখিছে বনাই আছে হ'ব অলপ দেৰি আছে হয় নাই আমাৰ লোকেল মুৰ্গী বনাই আছে কিমান দেৰি আছে আৰু 450 কিনি অনা হৈছে হয় নাই ৰাতিখন ৰাতি 1টা বজাত কিনি আনিছা ৰাতি 1টা বজাত কিনি আনিছো বহুত মানুহে ঘবা দেখিছে দাম লৈছে 500 মান ললে নি 550 টকা লাগিছে 1 কিলো মান মাংস কোন আহিছে এইবোৰ মোবাইলত নাভাজে আমক এটো কি হ'ল এই গান বাজি আছে অতি সোনকালে দেখিবলৈ পাব চলতে কৰি থাকোতে এজনী ছোৱালী মূৰ্তে মতে পৰিলে ৰঙীয়া দেখিবলৈ ধুনীয়া মোৰ কলিজা পুৰা ফূৰ্তি কৰি আছে এবাৰ আমাৰ মাংস বনি আছে মাংস আছে আৰু তো গাইজ এতিয়া দেখিছে মৰ্ণিং 6টা বাজিলে দেখিছে প্ৰায় পোহৰে হ'ল আৰু আমি কালি ৰাতিটো ফূৰ্তি কৰা হ'ল দেখিছে চকুটুকু সোমাই আছে এতিয়া আমি গৈছোঁ মেজি জ্বলাবলৈ লৈছে আজি মেজি জ্বলোৱা দেখাই আছোঁ আপোনালোকক চাই যাওক দেখিছে এই ল'ৰাটো গা ধুৱাই লৈছে কিবা নিয়ম এটা আছে মানে
কষ্ট কৰি দিয়া নিয়মটোৰ বিষয়ে কিবা মানে গা ধুৱাই লয় প্ৰথম মানে এতিয়া মেজি জ্বলাব মেজি জ্বলাই দিলে মেজি জ্বলি গ'ল আমাৰ মেজি জ্বলিব নে আৰু এয়া কৰি আনিছে পোৱালি কৃষ্ণ সকলোৱে ভাল হওক আৰু তামোল পাণ এটা দিব লাগিছিলে নিব ন